নলবাৰীৰ ৰাসত কি কি আছে আজি আপোনালোকক মই সকলোখিনি দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰথমতে আপোনালোকক দেখুৱাম বাণিজ্য মেলাৰ ভিতৰত কি কি আছে। আৰু বাণিজ্য মেলাৰ ভিতৰত মানুহৰ ভিৰ দেখিছে নহয় কিমান বেছি আছে। আৰু বাণিজ্য মেলাৰ ভিতৰত কাপোৰৰ দোকানবোৰৰ লগতে এইবাৰ কেইখনমান ফাৰ্নিচাৰৰ দোকানো আছে। তাৰ ফাৰ্নিচাৰবোৰ খুবেই ধুনীয়া ডিজাইনবোৰ সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। এই ফাৰ্নিচাৰৰ দোকানবোৰতে আপোনালোকে কম জেগাতে থ'ব পৰা চফা কাম বেড খুব কম প্ৰাইজতে পাই যাব। আৰু ইয়াৰ কাষতে আছে কাপোৰৰ দোকানবোৰ। ইয়াৰে কাপোৰৰ কালেকশ্যনবোৰ সঁচাকৈ বহুত ধুনীয়া আৰু ইয়াৰ ইউনিক কালেকশ্যন কিছুমান আছে ইয়াত। আৰু এই পিনে হাতেৰে বনোৱা এইবোৰ ধুনীয়া হৰিণা, কাছ, গড় লগতে বিভিন্ন ধৰণৰ বস্তু আছে আৰু সকলোবিলাক হাতেৰে বনাইছে। আৰু এই পিনে এইখন আছে ইণ্ডিয়া গেট। এইবাৰ ৰাসত বনাইছে ইণ্ডিয়া গেট। আৰু ইণ্ডিয়া গেটৰ সন্মুখত মানুহৰ ভিৰ দেখিছে নহয়, ফটো উঠিবলৈ যথেষ্ট মানুহৰ ভিৰ। নলবাৰীতে যেতিয়া ইণ্ডিয়া গেট বনাব তেতিয়াতো মানুহৰ ভিৰ কৰিবই, যিহেতুকে সকলোৰে দিল্লীলৈ যাব পৰাকৈ পইচা নাই। আৰু এই পিনে এয়া দেখিছে নহয় ভিক্টৰ দাস। আৰু ভিক্টৰ দাস অহাৰ লগে লগে তেওঁৰ ফেনবোৰ দেখিছেনে কেনেকৈ আগুৰি ধৰিছে। একেবাৰে ক'ব নোৱাৰা পৰিস্থিতি হৈ পৰিছে তাত। সকলোৱে কেনেকৈ সাৱটি ধৰিছে, মানে যাবলৈ দিয়া নাই একেবাৰে। আৰু এই পিনে এয়া মনোজ আৰু হিয়া। আৰু এই পিনে আমাৰ লাখটকীয়া বাইদেউটো আছে, আৰু লাখটকীয়া বাইদেউক আৰু কোনে পায়। আৰু এই পিনে এইখন হৈছে ব্লেক এণ্ড হোৱাইটৰ ৰেষ্টুৰেণ্টখন। আৰু ইয়াতে মানুহে আহি পিনে চাওমিন, বিৰিয়ানী এইবোৰ খোৱাৰ লগতে তেওঁলোকৰ লগত ফটো উঠিবলৈ যথেষ্ট ভিৰ কৰিছে। মানে সকলোৰে হেতাও পৰা লাগিছে তেওঁলোকৰ লগত ফটো উঠিবলৈ। আৰু এইবাৰ আহিছোঁ মই আমাৰ মেইন জেগাটোলৈ, মানে মীনা বজাৰ। আৰু মীনা বজাৰত এইখন দেখিছে নহয়, এইখন মানে মানুহক পগলা কৰি দিছে। ইয়াৰ নাম কিবা চুনামি। সঁচাকৈয়ে ইয়াক চুনামি যেনে লাগে। দেখিছেনে কোনে যে কিমান সাহসত উঠিছে নাজানো, মোৰ কিন্তু একেবাৰে সাহস নাই দেই ইয়াতে উঠিবলৈ। এইখন দেখি মোৰ এনেকুৱা লাগিছে যেন যোনে ইয়াতে এবাৰ উঠিছে সি মানে জীৱনত আৰু এইখনত নুঠে। মোৰ মানে দেখিয়ে ভয় লাগি আছে। আৰু এইখনেই মই চাই আছোঁ বহুত টাইম ধৰি, মানে উঠিম বুলি ভাবিছোঁ কিন্তু একেবাৰে সাহস নহয়। হয়তো কেতিয়াও মই এইখনত উঠিবলৈ নোৱাৰিম। ইয়াৰে আশে পাশে বাকী চকৰিবোৰো আছে, যেনেকুৱা আকাশী গংগা ব্ৰেক ডেন্স। মানে এইবোৰৰ ইমান বেছি নাম চাম নাজানো। আমি হৈছোঁ নলবৰীয়া মানুহ, আমি মানে চবকে চকৰি বুলি ক'ব পাৰিলে হৈ গ'ল। আৰু চকৰি মানে সকলোবিলাক ব্ৰেক ডান্স চকৰি কম, এইটোকো মানে চকৰিয়ে কম। আৰু আপোনালোক সকলোৱে এবাৰ আহি যাব নলবাৰী ৰাসলৈ। পিছত আকৌ মতা নাই বুলি নক'ব। আহি সকলোবিলাক চোৱাৰ লগতে এবাৰ উঠিও যাব। ইয়াৰ লগতে বহুতো চকৰি আছে, সকলোবিলাকতে এবাৰ উঠি যাব। আৰু এইটো এইবাৰ নতুনকৈ আহিছে, কিবা নাম যেনো লাগে। দুই কাষে দুটা ড্ৰেগনো আছে। নাম চাম কিন্তু একেবাৰে নাজানো দেই মই, আপোনালোকে যদি জানে কৈ দিব এবাৰ। আৰু এই পিনে এইটো দেখিছেনে, এইটোতো ব্ৰেক ডান্স। সকলোৱে ইয়াৰ নামটো জানে, সৰু বাচ্ছাৰ পৰা ডাঙৰলৈকে সকলোৱে এইটোতে উঠি ৰাস চাবলৈ আহে। ইয়াৰে সকলোবিলাক লাইটিঙেৰে একেবাৰে ৰমক জমক কৰি ৰাখিছে। ইয়ালৈ যদি এবাৰ আহে তেতিয়াহ'লে ঘৰলৈকে যাবলৈ পাহৰিয়ে যাব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ দেখা আছোঁ। আজিলৈ এৰিছোঁ, বাই বাই।